হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে বাৰু? আমাৰো ভাল। তাকে সেইদিনাখন আছিল উৰুকা, আৰু উৰুকাৰ দিনাখন আমাৰ চিলড্ৰেন হোমত প্ৰি বিহু চেলিব্ৰেশ্যন হৈছিলে। তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি য়োগা ক্লাছ এটা আছে, কৰোৱালোঁ। তাৰপিছত এয়া দেখিছে নহয়, মেখেলা চাদৰ পিন্ধি লৈছোঁ। আচলতে ঘৰৰ ওচৰতে মানুহ এজন ঢুকালে, তাকে বৰতীয়া দিবলৈ বুলি যাওঁ। আৰু বৰতীয়া দিবলৈ যোৱাৰ আগত আচলতে পিঠাখিনি গুলি থৈ গ'লোঁ গুৰৰ সৈতে। অকণমান কোমলিব দিলোঁ। তাৰপিছত আহি এতিয়া ধুনীয়াকৈ পিঠাখিনি পুৰিলোঁ। আৰু এয়া আচল পাছদিনাখনৰ দৃশ্য, উৰুকাৰ দিনাখন। আচলতে যিহেতু বিহুৰ কাৰণে 2 দিন বন্ধ থাকিব মোৰ য়োগা চেণ্টাৰ, চ' সেইকাৰণে অনলাইনে কৰোৱাই দিলোঁ ৰাতিপুৱা। অনলাইন মোৰ 2টা ক্লাছ থাকে, এটা ৰাতিপুৱা 5:30, এটা ৰাতিপুৱা 7:30। চ' যিহেতু সিহঁতি কৰিম বুলি ক'লে, চ' কৰোৱাই দিলোঁ। From child, go to Bhujangasana. Bhujangasana. Yes. Continue কৰা. Again go back to child. ক্লাছটো শেষ কৰি এয়া হালধি অলপ পিচি ল'লোঁ। মাটিমাহ দৰকাৰ হৈছিলে। মাহ হালধি বুলি এনেই নকয়, মাহ হালধি দুইটা মিক্স কৰি মানে ধুব লাগে, কিন্তু নাছিলে যিহেতু মাত্ৰ হালধি দিয়ে গা ধুলোঁ। আৰু এয়া জলপান সজাই লৈছোঁ ৰাতিপুৱা। এয়া গা পা ধুই ধুনীয়াকৈ আমি দুজনে জলপান খাইছোঁ। বাকী মানুহবিলাক শুইয়ে আছে দেই, উঠা নাই। এটাক গা ধুবলৈ কৈছোঁ, গা ধুব গৈছে। এতিয়া মোৰ ডিউটি আছে, সেইকাৰণে ডিউটিলৈ যাবলৈ লাগিব যে, চ' সেইটো কাৰণে ধুনীয়াকৈ জলপান খাই ল'লোঁ। আজি অৱশ্যে বেছি সময় নাথাকোঁ, সোনকালে আহি যাম। আৰু তাৰপিছত বজাৰলৈও যাব আছে অলপ। বিহু বজাৰ বুলি একো কৰাই নাই, কাপোৰ কানি একো লোৱাই নাই। মানে সিহঁতে ল'লে বাৰু, মই একো লোৱাই নাই। এতিয়া মাহঁতলৈও একো লোৱা হোৱা নাই। তাকে বজাৰলৈ এপাক যাম এতিয়া, মানে ডিউটিৰ পৰা বাহিৰে যামগৈ। আৰু সেইকাৰণে ধুনীয়াকৈ এয়া মেখেলা চাদৰ লগাই লৈছোঁ। ৰঙা মেখেলা চাদৰ, পূৰা ৰঙালী বিহু একদম ৰঙাকৈ পিন্ধি লৈছোঁ। খাই ন, আৰু মোৰ চিৰা দৈ খাই ভালেই লাগে বাৰু ন। বহুতে ভাল নাপায়, সিহঁতেও ভাল নাপায়। বছৰেকত এবাৰেই খায়, আৰু বিহু যেতিয়া হয় তেতিয়াই খাব, আৰু নহ'লে নাখায়। ডিউটি জেগালৈ পিঠা বনাই লৈ গৈছোঁ। আৰু এইফালে ডিউটি জেগালৈ পিঠা বনাই লৈ লৈছোঁ। কালি বনাইছিলোঁ যে। জেতুকাটো নাই, কিনা মেহেন্দিকে এতিয়া লগাই লৈছোঁ দেই। কালি ৰাতি লগাবলৈ সময়ে নহ'ল, এনেকৈ লগাই লৈছোঁ গোল গোলকৈ। জেতুকা কিমান দেৰি লগাই থ'ব পাৰোঁ নাজানো। এতিয়া অকণমান দেৰি লগাই মেলি হেৰি কৰি দিম, আৰু এই হাতেৰে হেৰি কৰি দিওঁ ন এনেকৈ। আপোনালোকে জেতুকা লগালেনে বাৰু? জেতুকাই লগাব লাগিছিলে, কিন্তু জেতুকা পাবলৈ নাই যে, আৰু বজাৰ যাবলৈ সময়ো নাই মোৰ। চ' সেইটো কাৰণে এনেকৈ মেহেন্দি কিনি আনিলোঁ ইনষ্টামাৰ্টত মেহেন্দি পায় নহয় আজিকালি। তাৰপিছত এতিয়া লগাইছোঁ, যিহেতু নিয়ম লগাবই লাগে। অনিষ্ঠাও লগাবা দেই। এতিয়া লগাই লওঁ, তাৰপিছত দেখুৱাম দেই। এয়া লগাই ল'লোঁ জেতুকা মেহেন্দি, নিয়মটো কৰি ল'লোঁ। আৰু এইফালে আমাৰ দুবুৱে চিৰা খাইছোঁ দেই আজি। চিৰা দৈ নাখায় সাধাৰণতে, সেইটো গৌৰৱৰ কথা নহয় বাৰু। চিৰা দৈ নাখায় এতিয়া কি কৰিম ন। আজি খাইছে আৰু যেনে তেনে খুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু অসমীয়া হৈ চিৰা দৈ খাবই লাগিব, নহয়নে? কোমল চাউল চিৰা দৈ খাবলৈ অভ্যাস কৰিবই লাগিব, আমি অসমীয়া হয়। সেইকাৰণে তাক মানে কৰিছোঁ। আৰু কণী যুঁজাব দেই নিষ্ঠা দুবুৱে। চাওঁ কোন জিকে চাম দেই। কোন জিকিলে? নিষ্ঠা জিকিলে। এতিয়া এই এনেকৈ এনেকৈ পেটেদি মাৰা, উল্টাকৈ মাৰা। এবাৰ কোন জিকিলে? অঁ চব ইকুৱেল হৈ গ'ল। আৰু এতিয়া এনেকৈ পেটটো দি মাৰা, পেটে মাৰা, এনেকৈ দীঘল এনেকৈ কৰি মাৰা। অঁ, কোন জিকিলে? আমাৰ দুটাই ৰেডি, 1 2 3। দুগু হাৰিলে। এতিয়া উল্টাকৈ কোন আছে? উল্টাকৈ কোন জিকে চাওঁ দেই। দুগু হাৰিলে
মই জিকিলো এটা নিষ্ঠাৰ লগত খেলোঁ হা চা এইটোক লগত মাৰোঁ এতিয়া চা এইফালে এইফালে চাওঁ দেই কোন জিকে নিষ্ঠা হাৰিলে মই জিকি আছোঁ এইটো কোনটো মানে ভাল চা এইফালে উল্টাকে বা এইটো একদম জিকা কণী এইটো জিকা কণী এইটো কোন জিকিলে মই হা মই মোৰটো ভাঙিলে এতিয়া উল্টাকে এবাৰ মই হাৰিলোঁ এতিয়া হাৰিলে কোন জিকিলে চাওঁ কোন দুগুণ জিকিলে মই হৈ গ'ল আৰু কণী যুঁজা নিয়মটো কৰা এতিয়া ধুনীয়াকৈ ফ্ৰিজত থৈ দিয়া এইখিনি আৰু এয়া মোৰ ডিউটিৰ জেগা পালোহি ইয়াতো সেই জলপানে খালোঁ খাই এতিয়া আমি সকলোৱে মিলি আকৌ কণী যুঁজ পৰম্পৰা যিটো সেইটো কৰিছোঁ সকলোৱে ধুনীয়াকৈ কণী যুঁজালোঁ আপোনালোকৰ বিহু কেনেকুৱা গ'ল মোক কমেণ্টত জনাবলৈ নাপাহৰিব জানিবলৈ মন যায় নহয়নে তেতিয়াহে আমাৰ এটা কানেকশ্যন বিল্ড আপ হ'ব নহয় জানো আকৌ এবাৰ বহাগ বিহু বা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোকে সকলোৰে দিনবোৰ যেন শুভ হওক তাৰে কামনা কৰিছোঁ আৰু এয়া বজাৰ কৰিলোঁ মানে কাপোৰ কানি অলপ ল'লোঁ আৰু এয়া দেখিছে বেগটো ভৰ্তি কৰি আনিছোঁ আজিও বজাৰত বহুত ভিৰ দেই কাৰণ আচলতে শেষলৈকে মানুহৰ মানে বিহু বজাৰ কৰিবলৈ থাকেই আৰু এয়া আবেলিলৈ মাহঁতৰ ঘৰত গ'লোঁ সেৱা কৰিবলৈ